সাধু সাধু শ্রী বিষ্ণু সকান্ত কামকৌতি সীতা জনক ধারা সাধু বান্ধব সাধু বান্ধব একটা একটা শ্যাম দমরুতি ব্রহ্মা দেব করে স্তুতি জানি নর লোকেরি আনরাম গুরু
এই মায়াময় সংসাৰৰ তত্ত্ব কোনেও বুজিব নোৱাৰে। দুৰ্ভেদ্য কাল চক্ৰৰ আৱৰ্তন আৰু বিৱৰ্তনৰ ফলত এই বিশ্ব ব্ৰহ্মাণ্ড আজি উঠিছে আৰু নামিছে, আৰু কালৰ আদেশ অনুক্ৰমে ভিন্ন সময়ত আমি ভিন্ন ৰূপে ধৰি অৱতাৰ প্ৰিয় ভক্তগণক আমি কৰিছোঁ উদ্ধাৰ। কাৰণ আমি এই আদি, আমি এই অন্ত, আমি এই পূৰ্ণ ব্ৰহ্ম দেৱ নাৰায়ণ ঈশ্বর পরম বিষ্ণু সচিদানন্দ বিগ্রহ অনাদি আদি গোবিন্দ সর্বকারণ এবে যাওঁ সৃষ্টিৰ কল্যাণৰ বাবে নিষ্কৰ্মত সংগ্ৰহৰ